আহি আছোঁ। মই গড়েশ্বৰ যাম। প্ৰায় অহা যোৱা কৰে এই ৰাস্তাৰে? প্ৰায় অহা যোৱা কৰোঁ। অসুবিধা হয়? অসুবিধা মানে যথেষ্ট অসুবিধা হয়, কাৰণ এইটো ইয়াৰ পৰা মচলপুৰ কোকৰাঝাৰলৈকে এইটো ৰাস্তাত মানে আহি আছে, এইফালে এইটো ওদালগুৰিৰ পৰা। গতিকে এই যাতায়াতৰ অসুবিধাৰ কাৰণে মানুহে বহু ঠাই ঘূৰি যাব লাগে। উপায় নাই, যদি এই বৰপাথাৰ ৰাইজে যদি ফুটপাথৰ ব্ৰিজখন যদি নিদিলে হয়, এতিয়া মানুহে আৰু দুৰ্যোগ, বাৰিষাৰ সময়ত মানে দুৰ্যোগৰ সমস্যাই শেষ নহয়। চৰকাৰলৈ মই এটি বিশেষ অনুৰোধ, খুব সোনকালে যাতে এই আমাৰ এই পুঠিমাৰী নৈৰ ওপৰৰ দলংখন তাৰমানে নিৰ্মাণ কৰি এইটো যাতে ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে, তাৰ বাবে মই চৰকাৰলৈ আহ্বান জনাইছোঁ। কেতিয়া নিৰ্মাণ কৰিছিলে আৰু কিমান মান টকা খৰচ হৈছিলে? আমি দলংখন নিৰ্মাণ কৰা প্ৰায় এমাহ হ'ল। আমাৰ বনাওঁতে প্ৰায় এমাহ লাগিছে, ৬-৭জন মান মানুহে বনাইছোঁ, আমি হাজিৰাও লগাইছোঁ। তাৰপিছত খৰচ হৈছে আপোনাৰ কমেও ১.৫ লাখ মান টকা খৰচ হৈছে। এই খৰচখিনি উঠোৱাৰ কাৰণে আমি ৰাইজৰ পৰা তাৰ বিনিময়ত কিবা অলপ মানে হেৰি লৈ আছোঁ, আৰু মাননি এটা লৈ আছোঁ অহা যোৱাৰ বিনিময়ত। এবাৰত মানে ২০ টকা, যদি আপ ডাউন কৰে ৩০ টকা এখন বাইকত, চাইকেলত 10 টকা। এতিয়া বেছি মানুহ অহা যোৱা নকৰে, প্ৰায় দিনত বাইক ১০০খনমান যায় আৰু চাইকেল অলপ যায়, তেনেকুৱাই আৰু বাইকে বেছিভাগ যায়। মানে এইটো ৰাস্তা ক'ৰ পৰা ক'ত সংযোগ হৈছে? এইটো ৰাস্তা আমাৰ গড়েশ্বৰৰ পৰা এইফালে গান্ধীবাৰী হৈ টাউনপুৰলৈ গৈছে। কণ্টিনিউ অহা যোৱা কৰে প্ৰায় মানুহে, পাইকাৰী আছে বা কিছুমান ব্যৱসায়ী আছে। কিমান বছৰ হ'লে এনেকৈ দলং? এনেকৈ দলংখন দি থকা প্ৰায় আমি দেশৰ পৰা দিয়ে আছে আজি ২০ বছৰমান। তাৰ আগত আছিল নাও, আছিল চৰকাৰী নাও, আছিল চৰকাৰী দলং আছিল। এই যেতিয়াৰ পৰা BTC আহিল, তেতিয়াৰ পৰা আৰু এইবিলাক ব্যৱস্থা বন্ধ হৈ গ'ল। চৰকাৰে দলংখন বনোৱাৰ কথা প্ৰতিশ্ৰুতি দিছিল? প্ৰতিশ্ৰুতি প্ৰতি বছৰে দিয়ে থাকে, ইলেকশ্যনৰ আগে মন্ত্ৰী MLA বিলাকে কৈয়ে থাকে, কিন্তু দিয়া হ'লে নাই। আৰু এইবাৰো কৈছে হেমন্ত ছাৰে, এই গড়েশ্বৰৰ মানে মিটিঙত কৈছে দলংখন দি দিম এইবাৰ জয় হ'লে ২০২৬-ত, এনেকৈ কৈছে। আৰু কি বা কৰে নাজানো। এতিয়া বেমাৰ আজাৰ হ'লে মানুহে কেনেকৈ অহা যোৱা কৰে? বেমাৰ আজাৰে যাতায়াতটো এনে বাৰিষাতো বন্ধ হৈ থাকে, নাও চাও একো নাই। খৰালি মাহততো সিফালতো সিফালে, ইফালতো ইফালে, ইফালে আমাৰ ইফালৰখিনি গড়েশ্বৰলৈ যায়, সিফালৰখিনি টাউনপুৰ যায় বা গান্ধীবাৰী যায়, এনেকুৱা আৰু। চৰকাৰক মই এইটো আহ্বান জনাইছোঁ যে দলংখন যাতে আমাক নিৰ্মাণ কৰি দিয়ে, যাতে ৰাইজৰ যাতায়াতৰ কাৰণে সুবিধা হয়। সেনেকুৱা মানে হেৰি আছে আৰু আশা আছে, আৰু যাতে ২০২৬-ত ইলেকশ্যন জয় হ'লে হেমন্ত চৰকাৰে যেনে বনাই দিয়ে, এইটোৱে মোৰ অনুৰোধ। প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি দিছিল, এইবাৰ হাগ্ৰামা চৰকাৰ আহিলে, কি ক'ব? হাগ্ৰামা চৰকাৰ ইতিমধ্যে আহিলে, বনাই দিব বুলি আশা কৰিছোঁ। যে মিটিঙত কৈছে, বহুত কেইখন মিটিঙত আমাৰ এইফালেও মানে আহিছিল মিটিঙত, মানে আমাৰ মানে চচাৰী দিব আহিছিল, আহি পিনে বনাই দিম বুলি কৈছে, যোগাযোগ কৰি পিনে। এতিয়া কি কৰে আৰু সিহঁতেহে জানিব, আমিতো ইমানখিনি নাজানো। ওপৰত বা কি কৰি আছে, কি কৰা নাই, এইবিলাক আমি ইমান নাজানো। এইখিনি আমাৰ ক'বলগীয়া।